গোটেই দিনটো যাম বুলি ৰখোতে এতিয়া বাজিছে 8টা। চ' এতিয়া আমি যাম গড়েশ্বৰ। চব বলক মোৰ লগত, কাৰণ তাতে আছে পিয়া। চ' এয়া মই চেঞ্জ কৰিলোঁ, এতিয়া আমি যাম গড়েশ্বৰ। অলমষ্ট 60 কিলোমিটাৰ মে বি। চ' আমি গড়েশ্বৰ যাম, ৰাতি 8:30 হৈছে। আজি ফাৰ্ষ্ট টাইম ইমান দূৰত ৰাতিখন অকলেই যাম, মানে বাহঁত যাব, বা আৰু আমি অনলি মানে অকলে যাম আৰু। চ' ওলাই দিওঁ। চ' ফাইনেলি আমি যাব ষ্টাৰ্ট দিলোঁ, 9টা বজাত গাড়ীত উঠিলোঁ। এতিয়া গৈ আছোঁ। এনজয় পাওঁতে মে বি 11-12 মান বাজিব। তাকে আমি ডিছকাছ কৰি আছিলোঁ, কিন্তু গাড়ীত গান বজি থকাৰ কাৰণে কপিৰাইট ক্লেইম লাগিব কাৰণে মই ভইচখিনি মিউট কৰি দিলোঁ। চ' ৰাতি পৃথিৱীখন বহুত বেছি ধুনীয়া লাগে, মানে ৰাতি গুৱাহাটীখন সকলোতকৈ বেছি ভাল লাগে, পূৰা লাইটিং। চ' এইখিনি মই পালোঁ গুৱাহাটী ক্লাব। চ' গুৱাহাটী ক্লাব পাৰ হ'লোঁ, গুৱাহাটী ক্লাবৰ মছজিদটো। দেন ৰাতি বেছি ট্ৰাফিক নাথাকে, সেইটো এটা ভাল। বাট বহুত বেছি দূৰ যোৱা যাব, তাতে পেচ্ছা লৈ কিনে বাৰু অলপমান ভাল নালাগে। বাট একো ট্ৰাফিক নাথাকে, এণ্ড কাম আছিল কাৰণে আমাৰ দেৰি হ'ল। এণ্ড এতিয়া গৰমৰ দিন, তাতে আৰু ট্ৰাফিক পৰিলে বহুত বেছি অশান্তি লাগে। যদিও গাড়ীত AC আছে, তথাপিও মানে চাফকেশ্যন টাইপ মোৰ ফিল হয়। এণ্ড ACৰ কাৰণে ক্লাছটো সদায় বন্ধই থাকে। তো সেইকাৰণে মই বেছি ৰাতি হ'লে পুটুককৈ যাই পাওঁ। মানে নৰ্মেল টাইমত যদি 5 ঘণ্টা লাগিব, 5 ঘণ্টাটো নালাগে, 3-4 ঘণ্টা লাগিলেও মানে ৰাতি গ'লে 2 ঘণ্টাতে পাই যাওঁ, সেনেকুৱা টাইপ আৰু এইটো মাহীয়ে খোৱাৰ ডিছএডভান্টেজ, দুয়োটাই কেৱল মোৰ তাত বহে আৰু পিছফালে মাকে একদম বিন্দাছ বহি আছে। দুয়োটাই আহি কেনে মোৰ কোলাত বহিছে। তো ফাইনেলি আমি আহি পালোঁ জালুকবাৰী। ইমান বেছি ধুনীয়া লাগে মছজিদটো। আৰু এইটো হ'ল চাংচাৰি, যিহেতু মই এতিয়া ইয়াৰ পৰা গৈছোঁ। তো ইয়াৰে জেগাখিনি বহুত বেছি মিছ কৰোঁ। এণ্ড মই 14ত ইয়াৰ পৰা গৈছিলোঁ, তো 13ত ইয়াৰ পৰা গৈছিলোঁ। এণ্ড যোৱাৰ পৰা ইয়াতে অহা নাই। তো আজি আকৌ আহিলোঁ, আহি কেনে জেগাখিনি দেখি অলপমান মনত পৰি গ'ল নিজৰ জেগা বুলি, মানে যদিও ৰেণ্টত আছিল। এতিয়া পালোঁ আমি বাহেতা চাৰিআলিত ইটো ইয়াতে ফুল টোপনি মোৰ কোলাতে। আৰু ইফালে এইটো যে মোবাইলৰ চাউণ্ড শুনি আছে, ইফালে মোবাইল চাই আছে। তো এতিয়া টাইম হ'ল কিমান, 10:30 হ'ল। চ' এতিয়া আমি বাহেতা চাৰিআলি, এইটো টোল গেট বাহেতা চাৰিআলি পাইছোঁ। আজি কেইটা বজাত যাই পাম নাজানো আৰু। বহুত দিন ভ্লগ কৰা নাছিলোঁ, তো মন গ'ল অলপমান ভ্লগ কৰিব, যিহেতু বিয়াতো যাম। চ' বিয়াত যাম, অলপমান এনজয় হ'ব। তো সেই বুলি ভাবি অলপমান ভ্লগিং কৰিবলৈ মানে মুডটো অন হৈ গ'ল আৰু, সেইকাৰণে আকৌ ভ্লগ কৰিব লৈছোঁ। মোৰ চুলিটো কাটি দিয়াৰ পিছত একদম লুকটো চেঞ্জ হৈ গৈছে। ফুল টোপনি, মাহীয়ে খোৱাৰ অৱস্থা। এনেকৈ বাচ্ছা চম্ভালি থাকিব লাগে, একো নাই। এণ্ড অলৰেডি মই এটা ভিডিঅ' আপলোড দিছোঁ। মই হোষ্টেল বাদ দি দিলোঁ, মানে এৰি দিলোঁ। কলেজ খতম হ'ল আমাৰ, ঘৰত আহি গ'লোঁ, চিফ্ট হ'লোঁ। চ' এতিয়া এটা নিউ জাৰ্ণি এটা ষ্টাৰ্ট হ'ব। তো তাৰে ৰিলেটেড ভিডিঅ' অভিয়াছলি আহিব। নিউ জব ক'ত কৰোঁ, কি কৰোঁ, একদম কনফিউজ হৈ আছোঁ, ক'ত জব কৰোঁ কি। তো গোটেইখিনি চাওঁ। তো একদম নিউ ভিডিঅ' আহি থাকিব এতিয়া আৰু। যিহেতু তেল ডিপত ৰখিছিলোঁ, তাৰে কাষতে বা আনিব গৈছিল কেক, বিস্কিট চিস্কিট কিবা। চ' মই এয়া কেক খাই থাকিলোঁ, অলপমান কেক আৰু ক'ল্ড ড্ৰিংকছ খাই দিলোঁ। যিহেতু আৰু অলমষ্ট 1.5 আৱাৰ লাগিব যাই পাওঁতে। তো এয়া আহি পালোঁ। এণ্ড ৰাস্তাটো ইমান বেছি খালী আছিল, গাঁৱৰ মাজৰ ৰাস্তা পূৰা। বাট এটা বস্তু ভালে, পূৰা গ্ৰীণি এণ্ড ভিডিঅ'টোত বহুত বেছি ধুনীয়া লাগি আছিল জেগাটো। চ' ফাইনেলি আমি আহি পালোঁ, বহুত বেছি দেৰি নহ'ল বাৰু। 11:30 মানত আহি পালোঁ। তো আহি পালোঁ ইয়াত গাঁও, ইয়াতে এতিয়া বিয়া আছোঁ। আহি পোৱাৰ পিছতে আমাৰ পোৱালীয়ে তাইৰ অংগনবাড়ীৰ পৰা কিবা কিবি বস্তু আনিছিল আইতাকে। তো সেইখিনি বস্তু চাই কেনে একদম হেপ্পী। তাই কালাৰ পেঞ্চিলবিলাক পায়। তো আজিলৈ ইমানেই, বাই বাই। কালি আহিব জোৰোণৰ ভ্লগ, বহুত জল্দি আহি আছে জোৰোণৰ ভ্লগ।